চিলেটো জানা না তুমি সঁচাকে জানা না নাপাওঁ দেচোন ঘূৰে কওঁতে প্লেয়াৰ আছিল ক্লাছ কি কয় সেইটো তৃতীয় আমাৰ শেষৰ ক্লাছটো আমাৰ তৃতীয় আছিল যেনেকৈতো চতুৰ্থ আমাৰ হেৰি আছিল তৃতীয় আছিল আমি সমান পঢ়া মানুহ গতিকে ক্লাছ 8ক লগি খেলা খেলছোঁ কাবাডী তাৰে পিছত এই কি কয় ওজন দৈলত ফাৰ্ষ্ট হৈ আছিল তাৰ ৰছী টানাত ঘাট চলোঁ আমাৰ দলটো কাবাডীটো ঘাট চলোঁ খেলে একলে মহিয়ে থাকলোঁ শেষত আৰু মাৰি থৈ গুচি গ'ল এনেকৈ চলোঁ আৰু খেলা খেলাম বুলি ঘৰৰ পৰা নাযাওঁ তাৰমানে গ্ৰাউণ্ড চলা পিন্ধি নাযাওঁ স্কুলত ড্ৰেছতে গুচি যাওঁ সেনেকৈয়ে আৰু খেলাৰ নিচাতে মেখেলা চাদৰ পিন্ধি তাৰপিছত দাউৰা 100 মিটাৰ 200 মিটাৰ আচ্ছা তুমি এতিয়া খুৰীংটো মেখেলা চাদৰ পিন্ধিছিলে হয় না তুমিতো মেখেলা চাদৰো পিন্ধি পাইছা আৰু বেলেগো পিন্ধি পাইছা কোনটোত খেলা খেলবা বেছি ভাল মেখেলা চাদৰ অলপ অসুবিধা হয় পইচা ল'ব লাগে দাউৰবা লাগিলে আৰু এই কি কয় এইটো ধৰি ল এই কাঁহীয়ে এখন ডিছকাছ মইতো সেইটো নৰো মই হেতুতে পাৰো হেতু সেকেন্ড পাইছিলো ডিছকাছত জাঠি দৈলত সেকেন্ড পাইছিলো ওজন দৈলত ফাৰ্ষ্ট পাইছিলো জাঠি দৈলত হেতুতো পাৰো এটা তুমি আইডিয়া হায়াৰ কৰি নিবা বুলি কবা এতিয়া আমি ধৰি ল'ব পাৰোঁ মই ইয়াৰ পৰা ঘৰ মান যাব এতিয়া মোৰ বস্তুটো উপাৰ মোৱাকে ল'ব লাগে যিটো পিন্ধব সেই বস্তুটো উপাৰ মোৱাকে ল'ব লাগে ললি আৰু যাই তল মোৱাকে পৰে এই বিষয়ে বাৰু মোৰ একো ধাৰণা নাই মই ফিজিকেল খেলা বেছি খেলিব নাই কিন্তু এইটো মনত আছে ক্লাছ 8ত মেখেলা চাদৰ পিন্ধি কাবাডী খেলাটো বৰ জ্বালা আছিল এতিয়াতো ভাব যে